নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে এখন চাদৰৰ লগতে ইয়াৰ ফুলটো লৈ আহিছোঁ। এখন আশী পকোৱা দিশ দি 60 সূতা বানি বোৱা চাদৰ হয়। ইয়াৰে পাৰিটো হ'ব কমলা ৰঙৰ আৰু বগা গৰিয়লি কৰা আছে। ফুলটো সৰু যদিও দেখিবলৈ খুব ধুনীয়া হয়। ফুলটো মই বেছি ভাল পাইছোঁ, মানে বেলেগ আপোনালোকে বা কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব যদি ভাল পাইছে। আৰু যিসকলে ফুলটো বাচিব পাৰে তেওঁলোকৰ বাবে মই ইয়াৰ ফুলটো লৈ আহিছোঁ, ফুলৰ চানেকিখন। এইটো হৈছে ইয়াৰ ফুলটো, এইটো স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰিব। যিসকলে শিৰখত বাচিব বিচাৰে তেওঁলোকে আধাৰ পৰা বাচিলেও হ'ব, মই দাগ দি দিয়াৰলৈকে। ইয়াৰ পৰা ইমানটোলৈকে বাচিলেই হৈ যাব। ফুলটো আপোনালোকে তলৰ পৰাও বান্ধিব পাৰে বা মাজৰ পৰাও বান্ধিব পাৰে, ইয়াৰ পৰাও বান্ধিব পাৰে বা মাজৰ পৰাও বান্ধিব পাৰে। যিকোনো এচাইডৰ পৰা বান্ধিলে হ'ব। এই ফুলটোত 10টা কাঠি আছে, টোটেল আপোনাৰ হ'বগৈ 21টা। 21টা নহয়, 19টা হ'ব। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই এটা সৰু গামোচা ফুলো দেখিছোঁ, আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। ফুলটো একেবাৰে সৰু, এইটো ফুল 15টামান কাঠি আছে, 15টা কাঠি আছে নেকি, 16টা কাঠি আছে, 16টা কাঠি আছে। আৰু শিৰখত বান্ধি ল'বলৈ আচলতে এনেকুৱা ফুলবোৰ ভাল হয়, সৰু ফুলবোৰ। আৰু যদিহে ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।